নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে DRBJ's নিউ ৱৰ্ল্ড চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ কঁঠালৰ ৰেচিপি এটা লৈ আহিছোঁ। এতিয়া কঁঠালৰ বতৰ, গতিকে মুচি ওলাইছে খুব, সেইকাৰণে মই আজি আপোনালোকক কঁঠালৰ মুচি ৰেচিপিটো দেখাব লৈছোঁ। প্ৰথমতে মই কঁঠালৰ বাকলিখিনি গুচাই ডাঙৰ ডাঙৰকৈ টুকুৰাকৈ কাটি ল'লোঁ। আলুখিনিও ডাঙৰকৈ কাটি লৈছোঁ। এতিয়া কুকাৰত অলপ পানী দি অলপ মিঠাতেল দিছোঁ আৰু নিমখ সোৱাদ অনুসৰি দি মই এইখিনি বইল কৰি ল'ম। 4-5টামান চিটি মাৰি দিম মই। এয়া মৰা হৈ গ'ল। এতিয়া কেৰাহীখনত মই তেল গৰম কৰি লৈছোঁ। এয়া তেল দিছোঁ আপোনাৰ 2 চামুচমান। ইয়াত গৰম হোৱাৰ পিছত পাঁচফোৰণ দিছোঁ। এতিয়া শুকান জলকীয়া এটা ভাঙি দিলোঁ। পিঁয়াজ কটা দিছোঁ। তেজপাত দুখিলা ফালি দিছোঁ মই। নহৰু আদা পেষ্ট দি এইখিনি মই অলপ সময় ভাজি ল'ম। এয়া কণ বিলাহী কেইটামান লৈছোঁ মই, ভালকৈ ধুই লৈছোঁ। ধুই চেপি লৈ গুটিখিনি পেলাই দিছোঁ। দি এইখিনি দি এতিয়া অলপ সময় ভাজি ল'ম। বিলাহীখিনি ভালদৰে সিজালৈকে মই এইখিনি লৰাই থাকিম। ডাঙৰ বিলাহীও দিব পাৰে আপোনালোকে। এয়া গৰম মছলা দিছোঁ 1 চামুচ, হালধি 1.5 চামুচ দিছোঁ। দি এইখিনিও ভাজি ল'ম। মছলাখিনি ভালদৰে গোন্ধটো ওলাবৰ কাৰণে মই অকণমান পানী দি দিছোঁ, যাতে মছলাখিনি ভালকৈ ভাজ খাই যায়, লগতে বিলাহীখিনিও ভালদৰে সিজি যায়। এয়া সিজি গৈছে বিলাহীখিনি। অকণমান চেনি দিছোঁ মই। এতিয়া বইল কৰি লোৱা কঁঠাল আৰু আলুখিনি দি দিছোঁ। পানীৰ পৰা টুকি দিছোঁ। এইখিনি এতিয়া ভালদৰে মই লৰাই দিম। এইখিনি এতিয়া অলপ শুকান হৈ আহিছে, গতিকে বইল কৰি থোৱা যিখিনি পানী আছিলে সেই পানীখিনি মই এতিয়া ইয়াত দি দিছোঁ আৰু ভালদৰে লৰাই মই এইখিনি সিজিবলৈ দিম। এতিয়া ঢাকনখন মাৰি দিছোঁ। এয়া ঢাকন দাঙি দিছোঁ। এতিয়া মই আপোনালোকক দেখাইছোঁ। এয়া উতল আহিছে। এইখিনি হৈয়ে গ'ল। এতিয়া ওপৰত মই ধনিয়া কুটা দি দিছোঁ। ধনিয়া দিলে ইয়াৰ গোন্ধটো বৰ ভাল লাগে, খাবলৈ খুব সোৱাদ লগা হয়। এইখিনি ভালদৰে মই লৰাই দিলোঁ। এয়া আমাৰ হৈ গৈছে। এইখিনি এতিয়া মই গেছটো অফ কৰি দিছোঁ। এয়া আপোনালোকক উলিয়াই দেখাইছোঁ মই ভালদৰে। এইদৰে বনাই আপোনালোকে ভাতৰ লগত খাব পাৰিব, ৰুটিৰ লগত বা পুৰিৰ লগত বা পোলাও লগতো খাব পাৰিব। খাই খুব ভাল লাগে। এয়া ধনিয়া দি মই আপোনালোকক সজাই দেখাইছোঁ। এয়া আমাৰ কঁঠালৰ ৰেচিপিটো ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। লগতে কেনেকুৱা পালে আমাক কমেণ্ট কৰি জনাব।